পাহাৰবোৰে কি কৰে জমিনৰ বেলেঞ্চটো ঠিক ৰাখে। আজিকালি আপোনালোকে দেখা পাইছে যে মানুহে সুবিধাৰ কাৰণে ৰাস্তা বনায়, পাহাৰবোৰ বম দি উৰাই বা পাহাৰ কাটি ৰাস্তা বনায়। তো পাহাৰবোৰ এইদৰে ধ্বংস কৰাৰ কাৰণে বিভিন্ন আপোনাৰ ভূমিকম্পটো খুব বেছি বাঢ়ি গৈ আছে আৰু জমিনৰ বেলেঞ্চ জমিনে এতিয়া হেৰাবলৈ উপক্ৰম হৈছে। وَخَلَقْنَاكُمْ أَزْوَاجًا আৰু আমি তোমালোকক জোৰা জোৰা বনাই দিছোঁ। ইয়াত মানুহৰ কথা কোৱা হৈছে যে আমি তোমালোকক জোৰা জোৰা হিচাপে বনাই দিছোঁ। আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে কোৰআনৰ নূৰ আৰু আজি এয়া এপিছ'ড 2। প্ৰিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'ত সূৰা আন-নাবা লৈ আলোচনা কৰিম। তো প্ৰিয় বন্ধুসকল, প্ৰথমে হওক সূৰা আন-নাবা আমি তিলাৱাত কৰি লওঁ অলপ, ইয়াৰ পাছত আমি ইয়াৰ আলোচনা আৰম্ভ কৰিম। আহক প্ৰথমে এবাৰ তিলাৱাত কৰি লওঁ। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহির রহমানির রহিম। আম্মা ইয়াতাসাআলুন আনিন নাবাইল আযীমিল্লাযী হুম ফীহি মুখতালিফুন কাল্লা সায়া'লামুন সুম্মা কাল্লা সায়া'লামুন ألم نجعل الأرض مهادا والجبال أوتادا وخلقناكم أزواجا وجعلنا نومكم سباتا وجعلنا الليل لباسا وجعلنا النهار معاشا صدق الله العظيم। প্রিয় বন্ধুসকল, যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কিয়ামত সম্পৰ্কে মানুহক বৰ্ণনা দি আছিল, তেতিয়া মক্কাৰ কাফিৰসকলে এই কিয়ামতৰ কথা শুনি তেওঁলোকে হাঁহি তামাচা কৰিছিল, ঠাট্টা মজা কৰিছিল যে মৰাৰ পিছত আকৌ আল্লাহ ৰাব্বুল আলামিনে সৃষ্টি কৰিব, এইটো কেনেকুৱা কথা, মৰাৰ পিছত আকৌ এক জীৱন আমি লাভ কৰিম, এয়া কেনেকৈ বিশ্বাস কৰিব পাৰি। তো এই ধৰণৰ তেওঁলোকে নিজৰ মতবাদ আগবঢ়াই আছিল। তো আল্লাহ ৰাব্বুল আলামিনে এওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে এইদৰে প্ৰশ্ন কৰিছিল, এইদৰে আয়াত নাজিল কৰিছিল। আৰু এওঁলোকৰ মাজত বিভিন্ন গ্ৰুপ হৈ গৈছিল যে কিছুমানে কিয়ামতক ডাইৰেক্ট অস্বীকাৰ কৰিছিল যে কিয়ামত নহয়, মৰাৰ পিছত তাৰ কোনো জীৱন নাই, আৰু কিছুমানে সন্দেহ কৰিছিল। তো তেওঁলোকৰ নিজৰ মাজতেই বিভিন্ন মতবিৰোধ হৈ গৈছিল। তো আল্লাহ ৰাব্বুল আলামিনে তেতিয়া এই সূৰা নাজিল কৰিছিল। আহক আমি আলোচনা কৰোঁ। আম্মা ইয়াতাসাআলুন, যে এওঁলোকে এজনে আনজনৰ ওচৰত কি সম্পৰ্কে সোধাসুধি কৰি আছে, এওঁলোকে পৰস্পৰৰ মাজত কেনেকুৱা প্ৰশ্ন কৰি আছে, পৰস্পৰৰ মাজত কিহৰ সোধাসুধি কৰি আছে, কি সম্পৰ্কে এওঁলোকে এইদৰে প্ৰশ্ন কৰি আছে। আনিন নাবাইল আযীম, সেই মহা সংবাদ সম্পৰ্কে নেকি? আনিন নাবা, নাবা মানে সংবাদ, খবৰ, আযীম মানে বিৰাট ডাঙৰ খবৰ, মানে কিয়ামত যে সংঘটিত হ'ব এয়াতো এক বহুত ডাঙৰ খবৰ। তো আল্লাহ ৰাব্বুল আলামিনে কৈ আছে যে এওঁলোকে যে সোধাসুধি কৰি আছে এইটো সেই ডাঙৰ সংবাদ সম্পৰ্কে নেকি? ইয়াত কিন্তু আল্লাহে জানিব বিচৰা নাই যে তেওঁলোকে কি সোধাসুধি কৰি আছে, এনেকুৱা নহয়। আল্লাহ বৰঞ্চ এওঁলোকৰ উত্তৰ দিয়াৰ কাৰণে এইদৰে প্ৰশ্ন কৰিছে যে এওঁলোকে কি সোধাসুধি কৰি আছে, যে সেই ডাঙৰ সংবাদটো সম্পৰ্কে নেকি? আয়াতৰ অৰ্থ এইটো যে আল্লাহ জানি আছে যে এওঁলোকে কি কৰি আছে, কিন্তু আল্লাহ প্ৰশ্ন কৰি কথাটোক আৰু বেছি গুৰুত্বপূৰ্ণ বনাইছে। এওঁলোকে সেই ডাঙৰ সংবাদ সম্পৰ্কে সোধাসুধি কৰি আছে নেকি? আনিন নাবাইল আযীম, নাবা মানে খবৰ আৰু আযীম বিৰাট, ব্ৰেকিং নিউজ, কোনো সাধাৰণ খবৰ নহয়, সেইটো লৈ কথা পাতি আছে এওঁলোকে। আল্লাযী হুম ফীহি মুখতালিফুন, যিটো বিষয় সম্পৰ্কে এওঁলোকে পৰস্পৰ মতবিৰোধ কৰি আছে, এওঁলোকৰ নিজৰ মাজতে বিভিন্ন মতবাদ তেওঁলোকে আগবঢ়াই আছে। তো পিছৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে কি কৈছে চাওক, কাল্লা সায়া'লামুন, কেতিয়াও নহয়, অতি শীঘ্ৰেই তেওঁলোকে জানিব পাৰিব, প্ৰকৃত কথা তেওঁলোকে অতি শীঘ্ৰেই জানিব পাৰিব। মানে কাল্লা, ইয়াৰ এইটো এটা অৰ্থ যে তোমালোকে বন্ধ কৰা, কি কৈ আছা এইবিলাক, তোমালোকৰ আলোচনা বন্ধ কৰা, এইবোৰ কেতিয়াও সত্য নহয়, তোমালোকৰ কথা অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিব। তো আল্লাহ ৰাব্বুল আলামিনে কৈছে যে অতি শীঘ্ৰেই তেওঁলোকে জানিব পাৰিব। সুম্মা কাল্লা সায়া'লামুন, আকৌ এবাৰ কেতিয়াও নহয়, তেওঁলোকে অতি শীঘ্ৰেই জানিব পাৰিব, অতি শীঘ্ৰেই জানিব পাৰিব। তাৰ মানে চাওক, আমাৰ কাৰণে সময়টো বহুত এটা ডাঙৰ বস্তু, ফিউচাৰ বহুত দূৰ, কিয়ামত কেতিয়া সংঘটিত হ'ব, কেতিয়া হ'ব, আমি কেতিয়াও মৰিম, তাৰপিছত বিচাৰৰ মাত কায়েম হ'ব, আল্লাহৰ সন্মুখত এইবোৰ নিকট,
কাৰণ আল্লাহৰ সন্মুখত প্ৰেজেণ্ট পাষ্ট ফিউচাৰ সকলো সময় বৰ্তমান কাল। তো সেইকাৰণে আল্লাহ ৰাব্বুল আলামিনে কৈছে অতি শীঘ্ৰেই জানিব পাৰিব আৰু বেছি সময় নাই। পিছত চাওক এইবাৰ আল্লাহ ৰাব্বুল আলামিনে এই পৰ্যন্ত কৈ এইবাৰ আলোচনাৰ ধৰণেই সলাই দিলে। আল্লাহ ৰাব্বুল আলামিনে এতিয়া আল্লাহৰ নিয়ামত সম্পৰ্কে আমাক কৈ আছে, আল্লাহৰ নিজৰ বৰত্ব গুণাগুণ বৰ্ণনা কৰি আছে। তো কিদৰে বৰ্ণনা কৰিছে আল্লাহ ৰাব্বুল আলামিনে চাওঁ আহক। আলাম নাজআলিল আৰদা মিহাদা, আমি কি তোমালোকৰ বাবে পৃথিৱীটোক বিছনা স্বৰূপ বনোৱা নাই? মানে বিছনাৰ দৰে আৰামদায়ক বনাইছে। বিছনা মানে ইয়াত সমতল বুজোৱা নাই, যেনেকৈ বিভিন্ন সময়ত আমি দেখা পাওঁ যে এই আয়াতটোক লৈ তেওঁলোকে অপব্যাখ্যা কৰাৰ চেষ্টা কৰিবে যে বিছনা মানে সমতল। এনেকুৱা কথা নহয়, বৰঞ্চ আল্লাহ বিছনাৰ দ্বাৰা আৰামদায়ক বুজাইছে। ইয়াৰ এই মিহাদাৰ আৰু এটা অৰ্থ যে ওম, যিটো মাকৰ গৰ্ভত যেনেকৈ বাচ্চাটা নিৰাপদে থাকে, তাৰ কোনো টেনশ্যন নাই। তো আল্লাহ ৰাব্বুল আলামিনে এই পৃথিৱীটোক এনেকুৱা এটা আৰামদায়ক জেগা বনাই দিছে। আপুনি এই পৃথিৱীৰ বাহিৰে অন্য কোনো এনেকুৱা গ্ৰহ নাই যে য'ত আপুনি শান্তিমতে থাকিব পাৰিব। যেনেকৈ আপুনি চন্দ্ৰত আজিকালি মানুহ যায়, কিন্তু তাত থকাৰ ইমান সুবিধা নাই, গছ গছনি নাই। বা মংগল গ্ৰহতো আজিকালি মানুহ যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছে, কিন্তু তাত এই পৃথিৱীৰ দৰে ইমান সুন্দৰ ফেচিলিটি নাই, গছ গছনিৰ পৰা আদি কৰি এইবোৰৰ ব্যৱস্থা নাই। তো এই পৃথিৱীটোক আল্লাহ ৰাব্বুল আলামিনে কৈছে যে যেনেকৈ বিছনাত আমি আৰাম কৰিব যাওঁ, এই পৃথিৱীটোক যেনিবা বিছনাৰ নিচিনা পাৰি দিছে, ইয়াত সকলো ব্যৱস্থা কৰি দিছে যাতে আমি আৰামে জীৱন যাপন কৰিব পাৰোঁ। আল্লাহ ৰাব্বুল আলামিনে এই কথাই কৈছে, আমি কি পৃথিৱীটোক বিছনাৰ দৰে কৰি দিয়া নাই নে, পাৰি দিয়া নাই নে তোমালোকৰ বাবে, সকলো ফেচিলিটি দিয়া নাই নে ইয়াত? পিছৰ আয়াতত ওয়াল জিবালা আউতাদা, আৰু পৰ্বতবোৰক পাহাৰবোৰক আমি পেৰেক স্বৰূপ সৃষ্টি কৰিছোঁ। কৰা নাইনে? চাওক আৰবসকলে কি কৰিছিল, বিভিন্ন তম্বু বনাইছিলে। তো তম্বু বনাই তেওঁলোকে থাকিছিল। তো আল্লাহ ৰাব্বুল আলামিনে কৈছে তোমালোকে যে সৰু সৰু তম্বু বনোৱা, আমি এই গোটেই পৃথিৱীটোক বিছনাৰ দৰে পাৰি দিছোঁ। আৰু পাহাৰবোৰক এই তম্বুৰ যেনেকৈ খুঁটি তোমালোকে পোতা, এইদৰে আমি পেৰেক দিছোঁ, পেৰেক মাৰি দিছোঁ পাহাৰবোৰক। চাওক পাহাৰবোৰে কি কৰে, জমিনৰ বেলেঞ্চটো ঠিক ৰাখে। আজিকালি আপোনালোকে দেখা পাইছে যে মানুহে সুবিধাৰ কাৰণে ৰাস্তা বনায়, পাহাৰবোৰ বম দি উৰাই বা পাহাৰ কাটি ৰাস্তা বনায়। তো পাহাৰবোৰ এইদৰে ধ্বংস কৰাৰ কাৰণে বিভিন্ন আপোনাৰ ভূমিকম্পটো খুব বেছি বাঢ়ি গৈ আছে, আৰু জমিনৰ বেলেঞ্চ জমিনে এতিয়া হেৰাবলৈ উপক্ৰম হৈছে। এবাৰ চাওক ওয়া খালাকনাকুম আজওয়াজা, আৰু আমি তোমালোকক জোৰা জোৰা বনাই দিছোঁ। ইয়াত মানুহৰ কথা কোৱা হৈছে যে আমি তোমালোকক জোৰা জোৰা হিচাপে বনাই দিছোঁ, আৰু তোমালোকে এজনে আনজনৰ ওচৰত আহিলে তোমালোকে সান্তনা লাভ কৰা, আৰু ইয়াৰ পৰা তোমালোকৰ নচল, তোমালোকৰ বংশধৰ বৃদ্ধি পায়। তো এইদৰে আমি সৃষ্টি কৰিছোঁ, মানুহে কিন্তু মানুহক সৃষ্টি কৰিব নোৱাৰে। মতা মানুহে মহিলা মানুহক সৃষ্টি কৰা নাই, অথবা মহিলা মানুহে মতা মানুহক সৃষ্টি কৰা নাই, বৰঞ্চ আল্লাহে মতা আৰু মহিলা, মতা মাইকী পুৰুষ মহিলা সকলোকে সৃষ্টি কৰিছে।